হেল্ল' নমস্কাৰ খুবটাং আপোনালোক কেনে আছে মই ভালে আছোঁ কিন্তু এটা সমস্যা জানেনে গৰম দিন যেতিয়াৰ পৰা আহিলে তেতিয়াৰ পৰা মোৰ কোনো এক্সাৰসাইজ নাইকিয়া হ'ল মই খোজ কাঢ়িবলৈ নোযোৱা হ'লোঁ কাৰণ আমাৰ যে ঘৰৰ আগফালে ৰাস্তা নাই বুলি কৈছিলোঁ ফিল্ডহে আছে ফিল্ডেদি অহা যোৱা কৰোঁ ফিল্ডখন গোটেই বোকা আৰু সেই বোকাতনো কেনেকৈ মৰ্ণিং ৱাক কৰিবলৈ যাওঁ বাৰু সেইকাৰণে পেট বাঢ়িছে যথেষ্ট দেই আৰু মানে অকণমান আনহেল্থি যেন লগা হৈছে নিজকে আৰু সেইকাৰণে মই সদায় ৰাতিপুৱা যেতিয়া নিজৰ ৰুমটো চাফা কৰোঁতে মই পকাখন মানে ফ্ল'ৰখন মই সদায় মানে বহি পেলাই মচিবলৈ চেষ্টা কৰোঁ যাতে অকণমান হ'লেও কিবা এটা য়োগা এক্সাৰসাইজ হৈ যাওক আৰু ৰাতিপুৱা উঠা দেৰি হয় কাৰণ গৰমৰ দিনকেইটাত ৰাতি শোৱা ভালকৈ নহয় আৰু সেইকাৰণে ৰাতিপুৱা সময়ত টোপনিটো ভাল আহে আৰু তেনেকৈ দিনবোৰ পাৰ কৰি আছোঁ আৰু পোৱালিকেইটা খোজকাঢ়িছে ইহঁতক ভাত খাবলৈও লাগে আজিকালি মই অৱশ্যে দিয়া নাই কিন্তু দেই আজি মানে 12 জুলাইত ইহঁতৰ এমাহ পূৰা হৈ গ'ল তেনেহ'লে আজিলৈ আহোঁ দেই বাই টেক কেয়াৰ লাভ ইউ অল